নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মন গ'ল নিজে কৰা কাপোৰ এযোৰ পিন্ধিবলৈ, আৰু কাপোৰযোৰ উলিওৱাটো খুব চখ থাকে নহয়, আনি লোৱাৰ পাছতে আকৌ খুবেই বেছি মন গ'ল। এইখিনি অনলাইন কৰি ল'লোঁ ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্টত অনলাইন যিহেতু এদিন দেখিলোঁ খুচৰি সেয়েহে এইখিনিকে আনি ল'লোঁ কাপোৰ এযোৰ বনাম বুলি। কেঁচিয়েদি গোটেই ফুলখিনি সৰুকৈ কাটি ল'লোঁ মানে নিজৰ পচন্দ মতে কাটি ল'লোঁ। বনোৱা এটা ভাবি ল'লোঁ যেতিয়া, আৰু এইটো আঠাটোৱেদি কি কৰিলোঁ, মই যেনেকৈ বনাম বুলি ভাবিলোঁ তেনেকৈ ফুলখিনি এফালৰ পৰা লগাই ল'লোঁ। এইটো যে অকণমানিকৈ এইটো আঁকি থৈছোঁ তাৰ ভিতৰতে ফুলখিনি মই লগাই লৈছোঁ, আৰু সেইটো লাষ্টত মই ফেব্ৰিক কৰি পেলাম। গল্ডেন কালাৰেই কৰিম বুলি ভাবিছোঁ, যিহেতু পিংক কালাৰত গল্ডেন কালাৰটো মিলে। আৰু এনেকৈ আঠা লগাই গোটেই কাপোৰযোৰতে মই ফুলখিনি লগাই ল'লোঁ। ভালেই লাগিছে চাগে, আপোনালোকে কেনেকুৱা লাগিছে কিন্তু ক'ব দেই। কাপোৰযোৰ শেষত যেতিয়া আপোনালোকক সকলোকে দেখুৱাম তেতিয়া আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব। আৰু দেখিছেনে গোটেই ফুলখিনি লগাই ল'লোঁ, আৰু কাপোৰযোৰ যাতে উকা নেদেখে সেয়েহে মই কি কৰিলোঁ, চুমকি অলপ আনি ল'লোঁ। চুমকিখিনি আনি লৈ পেলাই চুমকিখিনিকে আঠা লগাই গোটেই কাপোৰযোৰত মাজে মাজে লগাই দিলোঁ। নহ'লে মই ভাবিলোঁ খালী লাগিব নেকি, সেয়েহে চুমকিখিনি লগাই দিলে অকণমান কাপোৰযোৰৰ ৰঙীন যেতিয়া কাপোৰযোৰত দেখি ভালেই লাগিব বুলি ভাবিলোঁ। আৰু চুমকিখিনিও যেনেকৈ মই ফুলখিনিত আঠা দিছোঁ তেনেকৈ চুমকিখিনিতো মই আঠাই লগাই কিন্তু কৰিছোঁ দেই। এনেকৈ গোটেই কাপোৰযোৰতে মই চুমকিকে লগাই দিছোঁ। গোটেই ফুলখিনি মাজে মাজে চুমকিখিনি লগালে ভালো লাগে দিয়কচোন। আজি এইটোকে কাম কৰিম বুলি একেবাৰে বহিয়ে ল'লোঁ। কাম মানে সিদ্ধি কৰিহে হ'ব আৰু আজি। এই যে কৈছিলোঁ আপোনালোকক গল্ডেন কালাৰ কৰি দিম বুলি ফেব্ৰিক কৰি দিলোঁ। এতিয়া ল'লোঁ দহি। কাপোৰযোৰত আকৌ দহি নবটিলে বেয়া দেখিছে। গল্ডেন কালাৰ আৰু হোৱাইট কালাৰ সূতা লৈ পেলাই এটাতে মই দুটা কালাৰ কৰিছোঁ, এটা ভিতৰত ভৰাই দিছোঁ। আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব কিন্তু, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো এবাৰ বজাই যাব।